নমস্কাৰ বন্ধু বান্ধৱীসকল, অৰুপাৰ পাকঘৰলৈ সকলোকে স্বাগতম। আহকচোন আজি মোৰ পাকঘৰত কি বনাওঁ চাওঁ। সেয়া মই পিঠাগুড়িখিনি লৈ লৈছোঁ, চাউলৰ গুড়িখিনি লৈ লৈছোঁ, 1 চামুচ ঘি দিছোঁ। তাৰপিছত ধুনীয়াকৈ ঘিখিনি সানি লৈছোঁ চাউলৰ গুড়িৰ লগত। তাৰপিছত উতলা গৰম পানী দি পিঠাগুড়িখিনি ধুনীয়াকৈ আটা সনাৰ দৰে সানি লৈছোঁ। চাওকচোন, ধুনীয়াকৈ সানি লৈছোঁ আটা সনাৰ দৰে। সানি এটা ডো তৈয়াৰ কৰি ল'ব লাগিব। সানি লৈছোঁ আটা সনাৰ দৰে সুন্দৰকৈ এটা ডো তৈয়াৰ হ'ল। তাৰপিছত 10 মিনিটৰ কাৰণে মই ঢাকি থলোঁ। তাৰপিছত আনফালে কেৰাহীখনত গাখীৰ দি দিছোঁ গৰম হ'বলৈ। আকৌ ইফালে মই পিঠাগুড়িৰ লাড়ুটো 10 মিনিটৰ পিছত উলিয়াই লৈ এনেকৈ আটাৰ লাড়ু বনোৱাৰ দৰে এনেকৈ বনাই লৈ পেলাই তাৰপিছত মই বনাই লৈছোঁ। লৈ চুৰি কটাৰী এখনেৰে নিমকি কটাৰ দৰে এনেকৈ কাটি যাব। আনফালে গাখীৰত মই ইলাচি 5টা দিছোঁ। তাৰপিছত গাখীৰখিনি উতল আহিবলৈ দিছোঁ। ঘন হোৱালৈকে উতলাই লৈছোঁ। ঘন হোৱালৈকে উতলাই ল'ব লাগিব। চাওকচোন, উতল আহিছে আৰু গাখীৰখিনি ঘন হৈ আহিছে। তাতে মই এতিয়া পিঠাগুড়িৰ কাটি থোৱা নিমকিখিনি দি দিছোঁ। দি 2 মিনিট সময় উতলাই লৈ চাওকচোন, লৰাই থাকিব লাগিব, ঘনাই লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব, কেৰাহীত লাগি ধৰিব। 2 মিনিট সিজি গৈছে। তাৰপিছত মই নাৰিকল দিলোঁ, আন্দাজমতে চেনি দিলোঁ। চাওকচোন, ঘন হৈ আহিছে। তাৰপিছত 2 মিনিট সময় উতলোৱাৰ পিছত কাজু দি নমাই দিব লাগিব। কাজু দি হৈ গৈছে। তাৰপিছত সুন্দৰকৈ আমি বাতি এটা সজাইছোঁ, বাতি এটাত নমাই দিছোঁ। চাওক, চেৰি, কাজু, পেস্তা দি পেলাই মই সুন্দৰকৈ সজাই দিছোঁ। এতিয়া 1 ঘণ্টা সময় ফ্ৰিজত ৰাখি পৰিৱেশন কৰক।